মই এটি যাযাবর ও কে রে না ওরা অলপ রেশন নিবা আহিলো রেশন আহ আহ সোদাটো বন্ধ তাতে থো তো আর আচ্ছা ভালে আছো দিয়ক আছো রে বাবা ব আপোনালোক বহি পেলাই অলপ ব নমস্কাৰ ব আচ্ছা ঘৰত ভালে আছে আছে খুৰা দে মই কালি আহি পালো তাকেতো মই আপোনাক সুধিলো বোলে এইদিন দেখাই নাই দুদিন মই মুম্বাইত থাকো না বাবা মুম্বাইত থাকো সেইটো গম পা আপুনি বোলে কোনদিনে আহিল মই সেইকাৰণে খবৰটো ল'ব কালি আহিলো বাবা কালি ভাল লাগে বহুত দিনৰ মূৰত এই মুম্বাইৰ কাহিনী বহুত বেলেগে বাবা কি কয় এই আমাৰ ইয়াৰ লগত নিমিলে আগধানো আমাৰ ইয়াৰ লগত এই আকোই নিমিলে এই অলপ হাই লেভেলৰ আৰে মই তাতে অলপ বেলেগ টাইপত থাকো তাতে এটা দেখা পাই ভাবছে এনেকে থাকো মই তাতে অলপ মই বেলেগ ষ্টাইলত থাকো জাগাটো বেলেগ ন তাত এই তাতে বহুত কাহিনী তাতে মানে এই বেলেগ আৰু ধৰ ছালমান শ্বাহৰুখ ইনাৰ লগত একেলগে উঠাব আমাৰ কি কয় আও এই কি কয় আও ছালমান খানৰ লগত পুৰা একেলগে উঠাব টিভিতে দেখা পাই থাকো আপোনাৰ লগত একেলগে কি কয় বেয়া নাপাবি দেই ছালমান খানৰ লগত কি হ'ল জানা নালাগে কিবা এই আহাৰ আগদিনাই মই একেলগে চাহ খাই আছো ছলমান খানৰ লগত তই বিশ্বাসে কৰা নাই যাও মই দেখা নাইতো একেলগে চাহ খাই আছো তাৰপিছত সি মোক কৈছি কি যে অজিত ভাই বোলো ক ছালমান ভাই সি কৈছে এই পৃথিৱীত এনেকুৱা জাগা নাই মই য'ত যাৱা নাই ময়ো অসমৰ মাল ময়ো অসমীয়া চলি ময়ো পুৰা লেভেল দি দিছো ছালমান মই অলপ লেভেল নেটবি লেভেল নেটবি তই পৃথিৱীৰ চব জাগাত গৈছা কিন্তু তই সৰেৰ ঘৰত যাই পাইছা সি মুখৰ হেকটা হেকটিকে দিছে তাৰপিছত সি কৈছে অজিত ভাই তোক মানছো দেই একদিন মোক নিব লাগিব কিন্তু সৰু কথা কি এইবাৰ গেলি তোক লৈ যাম মই তই ছালমান খানৰ লগত ডাইৰেক্ট নিম নাকি ইতিয়াই যাম তই ছালমান খানৰ লগত ডাইৰেক্ট বহি যায় বহিম এইটো মোৰ ৰিক্স